নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেঞ্চ অকম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে অসমৰ আন আন দিশসমূহ আলোচনা কৰা হয়। আজি আমি কথা পাতিম এলাহাবাদ বেংকত ওলোৱা প্ৰায় বহুকেইটা পষ্টৰ বিষয়ে। আৰু সেই পষ্টসমূহৰ লাষ্ট ডেট হৈছে 29/4/, 2019 আৰু সেই পষ্টসমূহ এনেধৰণৰ। আপোনালোকৰ ছিকিউৰিটি অফিচাৰৰ ওলাইছে 10টা। তাৰপিছত এজ দিছে 20ৰ পৰা 35 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেট ডিগ্ৰীধাৰী হ'লে হ'ব, আৰ্টছ ছায়েন্স কমাৰ্চৰ কোনো কথা নাই। ইয়াৰ পিছত আছে চিভিল ইঞ্জিনিয়াৰ, ইয়াৰ পষ্ট আছে 4টা আৰু এজ বিচাৰিছে 20ৰ পৰা 35 একেই। এডুকেশ্যনেল কোৱালিফিকেশ্যন 4 years BE BTech কৰা হ'ব লাগিব। তাৰপিছত মেনেজাৰ ফায়াৰ ছেফটি পষ্ট আছে এটা, ইয়াত এজ বিচাৰিছে 21ৰ পৰা 35 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন BE BTech ফায়াৰ টেকন'লজি এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। তাৰপিছত 4 নম্বৰ পষ্টটো হৈছে আপোনালোকৰ মেনেজাৰ ল', ইয়াৰ পষ্ট আছে 15টা, এজ বিচাৰিছে 20ৰ পৰা 35 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন ল' বা LLB কৰা হ'ব লাগিব। তাৰপিছত কোম্পানী ছেক্ৰেটাৰীৰ পষ্ট আছে এটা, তাৰপিছত এজ বিচাৰিছে 21ৰ পৰা 35 বছৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী ফ্ৰম দ্য ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ ACS ফ্ৰম দ্য ইনষ্টিটিউট অফ কোম্পানী ছেক্ৰেটাৰী অফ ইণ্ডিয়াত কৰা হ'ব লাগিব। তাৰপিছত মেনেজাৰ IT নেটৱৰ্ক মেনেজাৰৰ পষ্ট আছে 2টা, এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ 4 years ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী হ'ব লাগিব। আৰু বাকী অৰ্ডাৰ দিছে এইখিনি আপোনালোকে চাই ল'ব ডিটেইলছত। তাৰপিছত 7 নম্বৰ পষ্ট হৈছে মেনেজাৰ IT ছিকিউৰিটি এডমিনিষ্ট্ৰেটৰ, পষ্ট আছে 2টা। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন 4 years ইঞ্জিনিয়াৰিং ডিগ্ৰী কম্পিউটাৰ চায়েন্স কম্পিউটাৰ এপ্লিকেশ্যন কৰা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ 8 নম্বৰ পষ্টটো হৈছে মেনেজাৰ IT চিষ্টেম এডমিনিষ্ট্ৰেটৰ, পষ্ট আছে 2টা, এজ বিচাৰিছে 20ৰ পৰা 35 বছৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন 4 years ইঞ্জিনিয়াৰিং ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স কম্পিউটাৰ এপ্লিকেশ্যন, সেই 7 নম্বৰ পষ্টৰ নিচিনা একেই। তাৰপিছত আপোনালোকৰ 9 নম্বৰ পষ্টটো হৈছে মেনেজাৰ IT বিগ ডাটা এনালাইটিক্স, নাম্বাৰ অফ পষ্ট 2টা, এজ বিচাৰিছে 20ৰ পৰা 35, এডুকেশ্যনেল কোৱালিফিকেশ্যন 4 years ইঞ্জিনিয়াৰিং ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ এপ্লিকেশ্যনত থাকিব লাগিব। তাৰপিছত 10 নম্বৰ পষ্টটো হৈছে ফাইনেন্সিয়েল এনালাইষ্ট, নাম্বাৰ অফ পষ্ট একাউণ্ট, ইয়াত ভালেখিনি পষ্ট আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু CFA ICWA ফুল টাইম MBA কৰা হ'ব লাগিব। তাৰপিছত 11 নম্বৰ পষ্ট মেনেজাৰ ইকুইটি মিউচুৱেল ফাণ্ড ডেস্ক, নাম্বাৰ অফ পষ্ট 2টা, এজ ইয়াত বেছি বিচাৰিছে 24ৰ পৰা 35 বছৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন ফুল টাইম MBA কৰা হ'ব লাগিব বা CA কৰা হ'ব লাগিব। তাৰপিছত চিলেকশ্যন প্ৰচেছ দিছে আপোনালোকৰ অনলাইন টেষ্ট এণ্ড ইণ্টাৰভিউ আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ SC ST আৰু ওমেন্সৰ কাৰণে 100 টকা, বাকী আপোনালোকৰ এই OBC আৰু জেনেৰেলৰ কাৰণে 600 টকা। হাউ টু এপ্লাই, এইটো সম্পূৰ্ণ অনলাইন মাধ্যমেৰে হ'ব আৰু আমাৰ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্ট লিংক আৰু এপ্লাই অনলাইন লিংকটো দি দিয়া হ'ব। চ' এইখিনি আছিলে এলাহাবাদত ওলোৱা প্ৰায় 90টাতকৈও অধিক পষ্টৰ এক চমু বিৱৰণ। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় অসম।